গাইজ মই আগলৈ যাব বিচাৰিছোঁ কি মানে ইয়াতে কাৰ এটা আহিছে মানে এদিকে ডংকা মুকামৰ পৰা কাৰখন আহি আছে মানে হুজাই ৰিজাৰ্ভতে মানে ঘটনাটো হ'ল এটা পোৱালিক মাৰি দিয়া হৈছে 7-8 বছৰ পোৱালি হ'ব মাৰি দিয়া হৈছে এই পোৱালিখনটো এটা চাগে লৈ গ'ল তেখেতক লৈ গ'ল তাৰপিছত আকৌ আগলৈ যাম আপোনালোকে দেখিছে চাগে গাড়ী বহুত লৈ দূৰত আছে তাৰপিছতে এই গাড়ীৰ তো গাইজ গাড়ীৰ পাছ য'তে ত'তে পৰি আছে আপোনালোকে দেখি আছে চাগে কিন্তু এই গাড়ীৰ পাছ এইখিনিলৈ কেনেকৈ আহি পালে এই কথালৈ জানিবলৈ চেষ্টা কৰিম মানে এই ৱেষ্ট কাৰ্বি আংলং টুমপ্ৰেং আৰু হুজাই ৰিজাৰ্ভত হাতীয়ে বহুত অত্যাচাৰ কৰে বছৰে এটা দুটা কৰি মানুহ মাৰি থাকে গাড়ীৰ পাছ য'তে ত'তে পৰি আছে তো এই ঘটনালৈ আজি মই ভিডিঅ' বনোৱা হৈছোঁ তো আপোনালোকে ভিডিঅ'খন চাই থাকিব এই ঘটনা য'ত এইখিনিত হৈছিলে এইখিনিত য'ত গাড়ীৰ পাছ য'তে ত'তে পৰি আছে এইখিনিতে 7-8 বছৰ পোৱালি ডেথ হৈ গ'ল মানে মৰি গ'ল আৰু পুৰা ডেথ খতম তো মহিলাজনী আছিলে দুজনমান মহিলাজনী আছিলে তাৰপিছতে এনেকৈ মই শুনিছোঁ কিন্তু চকুলৈ দেখা নাই কিন্তু এনেকৈ শুনিছোঁ তো মহিলাজনী চিকিৎসা কৰি আছে মেডিকেললৈ আছে কাৰৰ য'ত ড্ৰাইভাৰ আছে তেখেতে কি অৱস্থা হৈছে চাগে ইমান গম গতি নাই কিন্তু এই ড্ৰাইভাৰখনো মোৰ হিচাপৰ মতে মেডিকেলতে পৰি আছে চাগে মই আগলৈ যাবলৈ চেষ্টা কৰিম য'ত কাৰ আছে য'ত মানুহ ভিৰ হৈ আছে এইখিনিতে কাৰ আছে চাগে মই যাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'ত বনি থাকিব এখন ৰিজাৰ্ভত মানে আলহী খাবলৈ গৈছিলে তেখেতে লাংহিনৰ পৰা আলহী খাবলৈ গৈছিলে ডংকা মুকাম তো এই ৰিজাৰ্ভ মাজত পাই যায় হুজাই আৰু টুমপ্ৰেং এই ৰিজাৰ্ভৰ মাজত পাই যায় তো হাতীয়ে ঘটনা না কৰিলে আহোঁতে আলহী খাই আহোঁতে এই ৰিজাৰ্ভত এই ঘটনা হ'ল বেয়া ঘটনা হ'ল কিমান খাতৰনাক ঘটনা হ'ল এইখিনিত তো আপোনালোকে ভিডিঅ'ত বনি থাকক তো গাড়ীৰ অৱস্থা কি হৈ আছে চাগে চাবলৈ চেষ্টা কৰিম আপোনালোকে এইখিনি ৰিজাৰ্ভত আহিলে চাই চিন্তি আহিব বছৰে এটা দুটা মানুহ মৰি থাকে মানুহৰ কপালত কোনো কি হ'ব কোনো কি ক'ব নোৱাৰে কিন্তু সেফটিক হোৱাটো দৰকাৰ তো আপোনালোকে এই ৰিজাৰ্ভত পাৰ হ'বলৈ চেষ্টা কৰে বুলি ক'লে সদায় সেফটিক হৈখিনি আহিবা গাড়ীখন অৱস্থা কি হৈ আছে হাতীয়ে কি কৰি পেলালে গাড়ীৰ অৱস্থা তো নাম্বাৰ প্লেট আপোনালোকে দেখিব চাগে নাম্বাৰ প্লেট এই গাড়ীৰ নাম্বাৰ প্লেট আপোনালোকে চিনি পাব পাৰে চাগে লাংহিনৰ হয় এই গাড়ীখন এদিকে টুমপ্ৰেং ৰিজাৰ্ভত এক্সিডেণ্ট মানে হাতীয়ে জখম কৰি পেলালে আপোনাৰ এই গাড়ীখন নতুন গাড়ী হয় নতুন গাড়ীৰ অৱস্থাই কৰি পেলালে হাতীয়ে কাম কৰি পেলালে তো বহুত দুখৰ কথা এই ৰিজাৰ্ভত এইখিনিত তেনেকুৱা হৈ থাকে বছৰে হৈ থাকে মানুহ মৰি থাকে আমাৰলোকে এই লোকেল মানুহ হয় এইখিনিত আমাৰলোকে সদায় গম পাওঁ এই ৰিজাৰ্ভৰ বিষয় লৈ বহুত কথা গম পাওঁ কিয় সদায় বছৰে ইয়াতে মানুহ মৰি থাকে সদায় বছৰে আমাৰলোকে হাতীৰ লগত যুঁজি থাকোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'খনটো 100 মিটাৰ দূৰৰ পৰা এইখিনিত আহি পাইছে কাৰখন বা গাড়ীখন এইখিনিত 4 চকা বাহনখন এইখিনিত আহি পাইছে ভাবিছা কিমান খাতৰনাক ঘটনা হয় এইটো তো আপোনালোকে এই ৰিজাৰ্ভত আহিব বিচাৰা বুলি ক'লে এই ৰিজাৰ্ভত পাৰ হ'বলৈ বিচাৰা বুলি ক'লে সদায় সেফটিক হৈখিনি আহিবা ইমানে ক'ব বিচাৰিম তো আজিৰ ভিডিঅ' ইয়াতে সামৰিম